নমস্কাৰ মইনা মাইনী সকললৈ মৰম জনাই আজি আমি পাঠ কৰিবলৈ আগবাঢ়িছো শিশু উপদেশৰ অন্য এটা প্ৰবন্ধ। আজি পাঠ কৰিবলৈ লোৱা প্ৰবন্ধটোৰ নাম হ'ল আত্মনিৰ্ভৰশীলতা। মৰমৰ মইনা মাইনী সকল, আহাচোন এই আত্মনিৰ্ভৰশীলতাত কিনো তোমালোকলৈ উপদেশ আগবঢ়াইছে ত্ৰৈলোক্য ডেকাই সেয়ে জানো। সৰুৰে পৰা নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰিব লাগে, তেতিয়াহে সময়ত আত্মনিৰ্ভৰশীল হ'ব পাৰিবা। ভাত খোৱা, গা ধোৱা, কাপোৰ পিন্ধা, স্কুল বেগ, কিতাপ পত্ৰ সজোৱা বা ঠিক কৰা আদি কামবোৰ নিজে কৰাৰ অভ্যাস কৰিবা আৰু শিকিবা। সদায় নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ চেষ্টা কৰিবা। ক্ৰমাগতভাৱে বাঢ়ি অহা অভাৱবোৰ সময়ত নিজে পূৰণ কৰিব পাৰিবা। এই বয়সত অৱশ্যে তোমালোকে বহু বিষয়ত ডাঙৰৰ ওপৰত নিৰ্ভৰশীল হ'বই লাগিব। মাথো তোমালোকক ডাঙৰৰ সহায়ত চেষ্টা কৰাৰ কথাহে কোৱা হৈছে। আত্মনিৰ্ভৰশীলতাৰ চেষ্টা অব্যাহত থাকিলে ডাঙৰ হ'লে তোমালোকৰ পৰনিৰ্ভৰশীলতা লাহে লাহে কমি আহিব। মৰমৰ মইনা মাইনীসকল, আজিৰ তোমালোকৰ শিশু উপদেশ পাঠ আছিল ইমানেই। অহা কাইলৈ আমি অন্য এটা পাঠ লৈ এই শিশু উপদেশৰ পৰা অন্য এটা পাঠ তোমালোকৰ আগত পাঠ কৰিবলৈ যত্ন কৰিম, চেষ্টা কৰিম। মনত আছে নহয়, মোৰ হাতত আৰু এখন কিতাপ আছে, চৰিত্ৰ পাঠ। এই পুথিখন শেষ হোৱাৰ লগে লগে মই চৰিত্ৰ পাঠৰ পৰাও তোমালোকৰ সহায় হোৱাকৈ পাঠবোৰ পাঠ কৰি যাম। ধন্যবাদ।